হেল্ল' এভৰিৱান, মই কিবা কাম কৰিম আৰু একো কাণ্ড নহ'ব, সেইটো হ'বই নোৱাৰে। কি কাণ্ড হ'ল ভিডিঅ'টো শেষলৈকে চালে গম পাব। এমা চাইছোঁ অচিনা তেল দিয়া। দেখিছেনে, কেৰাহীটো গৰম নোহোৱাকৈ তেল ঢালি দিলোঁ। একো নাই, কেৰাহীও গৰম হ'ব, লগতে তেলখিনিও গৰম হৈ থাকিব। এনেকুৱা সৰু সৰু কাণ্ড মোৰ লগত হৈয়ে থাকে। বাৰু, আজি মাংসখিনি একেবাৰে চিম্পল ষ্টাইলত বনাইছোঁ, মানে আমি সদায় যেনেকৈ খাওঁ সেনেকৈয়ে বনাইছোঁ। মই পিছে মাংস এইবাৰ জুইত ফাৰ্ষ্ট বনাইছোঁ, ভগৱান জানে কেনেকুৱা হয় আৰু তাইক চাওকচোন, মাংসৰ গোন্ধ পাই একেবাৰে আহি বহি লৈছে। আৰু এইফালে মই মাংসখিনিত অকণমান জিৰা গুড়ি আৰু চিকেন মছলা অকণমান দি লৰাই তাত পানী দি পেলাই আকৌ ঢাকনিখন দি তাইক বিস্কুট এখন দি দিলোঁ। ইমানকৈ চাই আছে বেয়াও লাগে। আৰু এইফালে আলুখিনি পিটিকি তাত অলপমান পানী দি তলিব দিলোঁ। এইফালে চাওকচোন, মই আকৌ ছবিৰ অৱস্থা দেখিছে, অত্যাচাৰ। মাংসখিনি ঠিক ঠাক বুলি ক'ব